আজি ৩ ছেপ্টেম্বৰ অসমৰ ক্ৰীড়া জগতৰ এক বিশেষ দিন। আজি এই দিনটোতেই জন্ম হৈছিল বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন বঁটাপ্ৰাপ্ত ভোগেশ্বৰ বৰুৱা। তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। আমাৰ কমাৰবন্ধা ক্ৰীড়া সন্থাৰ উদ্যোগত উদযাপন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস। আৰু এইফালে আছে পৰীক্ষিত দত্ত ককাইদেউ। মই বেলেগকৈ পৰিচয় কৰাই দিব নালাগে, অসমৰ সকলো ৰাইজে চিনি পায়েই। 41তম অভিৰুচি ক্ৰীড়া দিৱস কমাৰবন্ধাৰ অভিৰুচি ক্ৰীড়া দিৱস এটা উৎসৱ। আমি একদম শৈশৱৰ পৰা কমাৰবন্ধাৰ অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সদায় জড়িত হওঁ আৰু সেয়েহে আজি ইয়াৰ তেলীয়াপতি পৰা কমাৰবন্ধা আমাৰ অন্যতম আকৰ্ষণীয় যিটো মাৰাথান ৰেচ প্ৰতিযোগিতা, মাৰাথান প্ৰতিযোগিতা ইতিমধ্যে কিছুমান আৰম্ভ হ'ব। খুব ভাল লাগিছে সকলোবিলাক অভিৰুচি ক্ৰীড়া দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, মই হেমন্ত বৰাই। মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া বৰ্তমান তেলীয়াপতি চুঙি তিনিআলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। বৰ্তমান আমি ইয়াৰ পৰাই আৰম্ভ হ'ব। এয়া লগতে এয়া নমস্কাৰ, মই হাছান। আমাৰ ভাইটিয়ে আমাৰ ব্লগ বনাই থাকে, খুবেই ভাল লাগে। তেওঁ ভাল লগা ছাবজেক্টবিলাকে চিলেক্ট কৰিলে। আজি হ'ল 41তম অভিৰুচি ক্ৰীড়া দিৱস। আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা তেখেতৰ জন্মদিন আৰু আমাৰ আয়োজন কৰিছে কমাৰবন্ধা ক্ৰীড়া সন্থাই। আজি দৌৰটো আৰম্ভ হ'ব চুঙি 11 কিলোমিটাৰ। ধন্যবাদ। বাকী আপোনালোকে সহযোগ কৰিব। কুমাৰ বৰ্মন ছাৰ আছে, উপস্থিত আছে। আমি সকলোবোৰ আছে। ছাৰ কিবা এটা কওক আজি অভিৰুচি ক্ৰীড়া দিৱস অৰ্জুন। আমি ইয়াতে আহিছোঁ। ইয়াত আজি ভাল লাগিব। আমাৰ নতুন প্ৰজন্মই আৰম্ভ হ'ব। এয়া আছে পল্লৱ ককাইদেউ, এইফালে ৰাপু ককাইদেউ, এয়া সকলো আছে। এয়া বসন্ত ছাৰ আছে। সকলো সহযোগ প্ৰতি বছৰ পাতি আছোঁ। এইবছৰ অহা বছৰ যে সকলো আহে আৰু সকলোৱে সহযোগিতা থাকিব। কমাৰবন্ধা এইটো পুৰণি অনুষ্ঠান, সকলোৱে ইয়াৰ মৰমৰ অনুষ্ঠান আৰু প্ৰতি বছৰ হিচাপ কৰিলে এই বছৰ এতিয়া আমাৰ প্ৰায় আৰু 1988ৰ পৰা চলি আহিছে, 88 চনৰ পৰা। গতিকে সকলোৱে সহযোগিতা পুনৰ কামনা কৰিছোঁ। ধন্যবাদ। চুঙি মেইন মানুহজনক পাইছোঁ, এই লগে মেইন মানুহ আছে একদম পূৰা আমাৰ লগত। সকলো আছে আৰু এয়া বৰ্তমান ছাৰহঁতে ইয়াত এতিয়া চেছ নাম্বাৰ দি আছে ছাৰহঁতে। বৰ্তমান এতিয়া ইয়াৰ পৰাই প্ৰতিযোগিতা আৰম্ভ হ'ব। বৰ্তমান সকলো একদম পূৰা লাইন আপ ইয়াৰ পৰাই একদম কমাৰবন্ধা তিনিআলিলৈ সকলো পকাই থৈ আহি মানে আমি সকলোবোৰ আহি গ'ল। এইফালে আহিলোঁ আমি এতিয়া বৰ্তমান আছোঁ চুঙি তিনিআলিত। চুঙি তিনিআলিৰ পৰা আজি মাৰাথান প্ৰতিযোগিতা আৰম্ভ হ'ব। ফাইনেলি একদম পূৰা লগ পাই মোৰ একদম আজি অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰথম কাৰ্যসূচী সামূহিক দৌৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে গোলাঘাট জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা ডাঙৰীয়া দেৱে। ইয়াতে ৰৈছোঁহি আৰু এইফালে আহি আছে একদম পূৰা মাৰাথান একদম পূৰা দৌৰৰ প্ৰতিযোগিতা গোটেই ল'ৰা ছোৱালীবোৰ আহি আছে। একদম পূৰা আহি ৰৈ আছোঁহি, আহিব সকলোবোৰ আহিব। এতিয়া বৰ্তমান আহি আছে। একদম পূৰা বৰজান তিনিআলি সুন্দৰকৈ একদম পূৰা খোৱা পানীৰ ব্যৱস্থা কৰি আছে। ইয়াত পানীৰ ব্যৱস্থা কৰিছে, ভাইটিহঁত আছে ইয়াত। দেখিছে গাইজ কি এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ আজি। এয়া অভিৰুচি ক্ৰীড়া দিৱস দেখিছে নহয়, চাই থাকক ৰাস্তালৈকে। একদম আহি পাই গ'লোঁ। এইডোখৰটো একদম পূৰা আছে মোৰ একদম পূৰা এইডোখৰত আছে মোৰ একদম চোফা আছে, এইফালে বিদ্যুৎ আছে। সকলোৱে একদম পূৰা পানীৰ ব্যৱস্থা কৰি আছে, খোৱা পানীৰ ব্যৱস্থা কৰি আছে। এইবোৰ ল'ৰাবোৰ আহি আছে মানে সিহঁতক।
বৰ্তমান আহি একদম পূৰা মেইন জেগাটো হৈছে একদম পূৰা কমাৰবন্ধা আহি পাই গ'লোহি একদম পূৰা সকলো একদম মাৰাথান চিব আহিব একদম পূৰা আহি পিনি একদম পূৰা ইয়াত পাবহি ইয়াৰ পৰাই একদম পূৰা শেষ সমাপ্ত হ'ব পুনৰ শেষ বিজয় কিলি পাৰে বৰ্তমান এটা কমাৰবন্ধাত আৰু আমাৰ কমাৰবন্ধা একদম পূৰা কি সুন্দৰ হৈ গ'ল নাই ৰাস্তা একদম পূৰা ফিনফিনীয়া এতিয়া যোৰহাটলৈ আছে 32 কিলোমিটাৰহে মাত্ৰ আপোনালোকে একদম পূৰা সুন্দৰকৈ গ'লে ইয়াত যোৰহাট যাব পাৰিব একদম পূৰা যোৰহাট বিমানবন্দৰলৈ আছে 27 কিলোমিটাৰ মাত্ৰ কমাৰবন্ধাৰ পৰাই দেখিছে নাই একদম পূৰা সুন্দৰ একদম পৰিৱেশ একদম পূৰা মজা আৰু এইফালে গোটেই পৰিৱেশটো চাওক একদম কি সুন্দৰ হৈ আছে দেখাই দিয়া অলপ একদম পূৰা আমাৰ কমাৰবন্ধাখন কি সুন্দৰকৈ একদম পূৰা উন্নতি হৈছে চব কিমান ডেভেলপ হৈছে কৰাই দিব আছে এইফালে একদম পূৰা সকলোৱে হেৰি কৰি একদম পূৰা পুৰা আহি আছে এয়া এইজন প্ৰথম উইনাৰ ব্যৱস্থা কৰি থকা হৈছে সকলো খেলুৱৈকে তেখেতসকলক বৰ্তমান বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হৈছে মেডেল আগবঢ়াইছে লোকেন্দ্ৰনাথ বৰা ডাঙৰীয়াই আৰু তেখেতক মাননি আগবঢ়াইছে পল্লৱ হাজৰিকা আমি এজেচিটিৰ কমণ্ডান কমিটিৰ প্ৰেচিডেণ্ট আমি আগবাঢ়ি অনুৰোধ জনালোঁ তেখেতৰ পুৰস্কাৰ আগবঢ়াইছে আমাৰ চেনিৰাম বৰা ডাঙৰীয়া চেনিৰাম বৰা ডাঙৰীয়াক পুৰস্কাৰ আগবঢ়াবলৈ অনুৰোধ লগতে তেখেতক এটি মেডেল আমি ৰাজীৱ দাস ডাঙৰীয়াক আমি আগবাঢ়ি আহিব বিশেষভাৱে মই এওঁক চিলেক্ট কৰিছোঁ হাছান আহমেদ ডাঙৰীয়াই বিশেষভাৱে স্পেচিয়েলি মানে বিশেষভাৱে তেখেতক পুৰস্কৃত কৰিব বিচাৰিছে যদি জিম কৰিবলৈ ইণ্টাৰেষ্টেড হয় নিথনিকা বৰা আৰু সুমিত্ৰা ওৰাং আৰু সুস্মিতা কৰ্মকাৰক আমাৰ হাছান আহমেদ ডাঙৰীয়াই কমনা ক্ৰীড়াসন্থাৰ কোষাধ্যক্ষ ভিট 97 জিমৰ স্বত্বাধিকাৰী তেখেতে ছমাহৰ বাবে নহয় জানো ছমাহৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণ ল'ব পাৰিব আমি এটা হাততালি দিব জ্ঞানদীপ কণমানি ছাত্ৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব মই আহি থকা নতুন ভিডিঅ' পাবলৈ জয় আই অসম।